হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই প্ৰথমতে আপোনালোকক এটা ভিডিঅ' দেখুৱাম, তাৰপিছত ভিডিঅ'টো বাকীখিনি মই আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো চাই যাওক, সকলোবোৰ গম পাব আজি ভিডিঅ'টো কি টপিকৰ ওপৰত হয়। প্ৰথমতে ভিডিঅ'টো আপোনালোকে চাই লওক। হেল্ল' এভৰিৱান, মই বৰ্ষাই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা আনবক্সিঙৰ ভিডিঅ' লৈ আনিছোঁ। আৰু এই ভিডিঅ'টো হৈছে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী কণমানিসকলৰ কাৰণে। গতিকে তুমি বুলিয়ে কৈছোঁ, তোমালোকে স্কুললৈ যোৱা যে কপি লাগে নহয়নে? তোমালোকে ক্লাছমেটৰ কপিত নিশ্চয় লিখি ভাল পোৱা। গতিকে আজি মই ক্লাছমেটৰ বহী কেইখনমান আনবক্সিং কৰি দেখুৱাম। কিন্তু জানানে, ইয়াত এটা টুইষ্ট আছে। কি টুইষ্ট হয় তোমালোকে ভিডিঅ'টো চাই থাকা, আগলৈ গম পাবা। এয়া চোৱা, টুইষ্টটো এইটোৱে। তোমালোকেও ক্লাছমেটৰ কপিত এনেদৰে নিজৰ মনৰ পচন্দৰ ফটো লগাই কাষ্টমাইজ কৰি ল'ব পাৰা। মই ইয়াত 6খন বহী অৰ্ডাৰ কৰিছিলোঁ। মোৰ ফেভৰেট ফটোগ্ৰাফ কেইখনমান লগাবলৈ দিছিলোঁ, কাষ্টমাইজ কৰি দিলে। কেনেকুৱা লাগিছে তোমালোকে কমেণ্টত জনাবা, আৰু তোমালোকে বিচাৰিলে তোমালোকেও কৰিব পাৰা। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ, বাই বাই। আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখিলে। এতিয়া মই আপোনালোকে ভিডিঅ'টোত চাই পিনে গম পাইছে চাগে, যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ বা যিসকলে ভিডিঅ'টো চাইছে। এই ভিডিঅ'টোত বাৰু কোনোবা এখিনিতো মই কৈছোঁ নেকি যে মই মানুহে নকৰা কাম এটা কৰিছোঁ, বা বহুত ডাঙৰ কাম এটা কৰিছোঁ, বা ৱৰ্ল্ড ৰেকৰ্ড বা গিনিজ বুকৰ ৰেকৰ্ড হ'বলগীয়া কাম এটা কৰিছোঁ, কোনোবা এখিনিতো কৈছোঁনে বাৰু? এই ভিডিঅ'টোত মোৰ এটা কমেণ্ট আহিছে, মানে বেয়া কমেণ্ট বুলিয়ে কৈছোঁ, অভদ্ৰামী কৰিছে। মানে আচলতে কথাটো কি, মই ইমান বেয়া কমেণ্ট নাপাওঁ। তাৰে মাজত এটা দুটা মই বেয়া কমেণ্ট পাওঁ বাৰু, নোপোৱাও নহয়, কিন্তু মই সেইবিলাক ডিলিট কৰি দিওঁ। মই ভাবোঁ যে ছ'চিয়েল মিডিয়াত আছোঁ যেতিয়া এটা দুটা বেয়া কমেণ্টটো আহিবই, ভালৰ মাজত এটা দুটা বেয়া আহিবই। গতিকে মই যিহেতু মনটো বেয়া লাগে নহয় জানো, অবভিয়াছ কথা যে এনেকুৱা বেয়া কমেণ্ট আহিলে সকলোৰে বেয়া লাগিব, কাৰণো ভাল লাগিব। গতিকে এনে অভদ্ৰামী কৰা বা বেয়া কমেণ্ট আহিলে মই লগালগ ব্লক কৰি দিওঁ বা ডিলিট কৰি দিওঁ। কিন্তু এইবাৰ অলপ ব্যতিক্ৰম, ঠিক আছে। মোক কি কমেণ্ট কৰিছে মই সকলোবোৰ স্ক্ৰীনশ্বট লৈ থৈছোঁ, কাৰণ মই এইবাৰ ভাবিছোঁ যে মই এবাৰ ডিলিট নকৰোঁ, এইবাৰ মই আপোনালোকক দেখুৱাম। গতিকে মই লিখি লৈছোঁ, ঠিক আছে। মই পাহৰি যাব পাৰোঁ পইণ্টবোৰ, সেইকাৰণে মই লিখি লৈছোঁ। আপোনালোকে চবেই চাওক যে মোক কি বুলি কমেণ্ট কৰিছে, কি বুলি অভদ্ৰামী কৰিছে, আৰু লগতে মই কমেণ্টবিলাক আপোনালোকক পঢ়িও শুনাম, তেতিয়াহে চবেই গম পাব নহয়নে। তোমালোকে যদি এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আহি পিনে এনেকুৱা বেয়া কমেণ্ট কৰিব পাৰিছা, তেতিয়াহ'লে তোমালোকক এনেকৈ আমি মানে ডাইৰেক্ট ভিডিঅ'টোত এনেকৈ দি দিয়া শ্বেয়াৰ কৰাটো তোমালোকে লাজ পাব নালাগে। যিহেতু তোমালোকে ছ'চিয়েল মিডিয়া নিচিনা প্লেটফৰ্ম এটাত আহি পিনে যদি তোমালোকে এনেকুৱা কমেণ্ট কৰিব পাৰিছা, নিশ্চয় তোমালোকে এনেকৈ কৰি দিলেও তোমালোকে লাজ নাপাবা, হয়নে? সেইকাৰণে মই দেখুৱাই দিছোঁ কি কি কমেণ্ট কৰিছে মোক কৈছে। প্ৰথম কথা মই লিখি থৈছোঁ, কাম নাই, বৰ একেবাৰে ডাঙৰ কামটো কৰিলা, পুৰস্কাৰ পাবলগীয়া কামটো কৰিলে। হয়, মই জানো মই একো ডাঙৰ কাম কৰা নাই। আপোনালোকৰ দৰে যিহেতু মহান মানুহ নহয়, গতিকে ইমান মহান ডাঙৰ কাম এটা কৰা নাই, ভিডিঅ'টোহে বনাইছোঁ। যিহেতু মই আপোনালোকৰ লগত সকলোবোৰ বস্তু শ্বেয়াৰ কৰোঁ, যিহেতু এটা মই ইউটিউব চেনেল আছে, ফেচবুকত মই ভিডিঅ' বনাই ভাল পাওঁ, আপোনালোকৰ লগত সকলোবোৰ শ্বেয়াৰ কৰোঁ। গতিকে সেইটো ভাবিয়ে মই শ্বেয়াৰ কৰিছিলোঁ ভিডিঅ'টো। মহান কাম কৰিছা, মই মহান কাম কৰা নাই বুলি ময়ো জানো, কাৰণ আপোনাৰ নিচিনা যোনে কমেণ্ট কৰিছে তেওঁক কৈছোঁ, আপোনাৰ নিচিনা মহান নহয় আমি। আপুনি এটা কাম কৰিব, মোক এখন লিষ্ট বনাই পিনে দিব যে আপুনি কি কি মহান কাম কৰিলে। মই সেইটোৰ ওপৰত মানে ভিডিঅ' এটা বনাম ভাবিয়ে আছিলোঁ, মহান ব্যক্তি এগৰাকীৰ ওপৰত মই ভিডিঅ' বনাম। গতিকে আপুনি দিব লিষ্টখন, মই আপোনাৰ বিষয়ে নিশ্চয়কৈ এটা ভিডিঅ' বনাম নেক্সট। তাৰপিছত আকৌ মোক কৈছে যে কিয় কণ্টেণ্ট পাই গ'লা নেকি নতুন এটা ভিডিঅ' দিব পৰাকৈ, এনেকৈ এটা দুটা কণ্টেণ্ট উলিয়াই থাকিবা, মাজে মাজে আহি থাকিম। মোৰ ফাৰ্ষ্ট কথাটো হৈছে, মই ফাল্টু কথাত ভিডিঅ' নবনাওঁ। আৰু ছেকেণ্ড কথা হৈছে, মই কি ভিডিঅ' বনাওঁ কি ভিডিঅ' নবনাওঁ সেইটো মোৰ একদম একান্ত ব্যক্তিগত কথা, এইটো মোৰ একদম পাৰ্চনেল কথা। মোৰ যি ভাল লাগে মই বনাম, সেইটো যিহেতু মোৰ চেনেল হয় নহয়নে। আৰু মই মোক ভাল পোৱা মানুহখিনিৰ কাৰণেহে ভিডিঅ'টো বনাওঁ। তোমাৰ যদি চাবলৈ মন নাই ভিডিঅ'টো, তুমি নাচাবা, ঠিক আছে। লাগিলে তুমি ব্লক কৰি দিয়া, তোমাৰ যদি ভাল নালাগে তুমি ব্লক কৰি দিয়া। আৰু মোক কৈছে যে ইমান খং বেয়া, আকৌ প্ৰেছাৰ হাই হৈ যাব, টেক ছাম ৰেষ্ট। বাই দ্য ৱে, মই আপোনাৰ এজন ষ্টুডেণ্ট হয়, মিছ বুলি আকৌ সম্বোধন ধৰিছে দেই। তাৰপিছত আৰু কিবা কিবি কৈছে, মই আপোনালোকক স্ক্ৰীনশ্বট লগাই দিম, আপোনালোকে চাই ল'ব পাৰে। আৰু লগতে মোক যোনে কৈছে সেই মানুহজনক মই স্ক্ৰীন ৰেকৰ্ডো কৰি থৈছোঁ, তেওঁৰ একাউণ্টটো, সকলোবোৰ দেখুৱাম আপোনালোকক, টেনশ্যন নল'ব। এতিয়া মই মোৰ আনচাৰটো কওঁ শুনা। তুমি যোনেই নোহোৱা কিয়, ফাৰ্ষ্টলি
তুমি নিজৰ ফটো বা নিজৰ ভিডিঅ' দি পিনে ভিডিঅ' বনোৱা নিজৰ ফটো নাই নিজৰ নাম নাই নিজৰ ভিডিঅ' নিজৰটো নামটোতো ফেক দি থৈছে নিজৰ ভিডিঅ' নাই লোকৰ চুৰ কৰি পিনে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিছা নিজৰ চেনেলত নিজৰে ভিডিঅ' নাই লোকৰ ভিডিঅ' চুৰ কৰি আনি পিনে দিছে আকৌ তেওঁ বেলেগৰ চেনেলত গৈ কমেণ্ট কৰিছে আজে বাজে যি মন যায় তো সেইটো হৈছে ফাৰ্ষ্ট কথা ঠিক আছে আৰু ছেকেণ্ডটো হৈছে যে তুমি নিজকে মোৰ ষ্টুডেণ্ট বুলি কৈছা নহয়নে ইমান অভদ্ৰামী কৰিবলৈতো আমি স্কুলত শিকোৱা নাই তোমালোকক হয়নে তো আৰু ইমান অভদ্ৰকৈ কৈছা ঠিক আছে মই বুজি পাইছোঁ সকলোৰে সকলো বস্তুবোৰ ভাল নালাগিব পাৰে মই যি কণ্টেণ্ট বনাইছোঁ তোমাৰ হয়তো ভাল নালাগিব পাৰে মই কোৱা নাই যে তোমাৰ ভাল পাবই লাগিব মোৰ ভিডিঅ' চাবই লাগিব তোমাৰ যদি বেয়া লাগিছে অবভিয়াছ কথা বেয়া লাগিবও পাৰে মোক নাচাবা মোৰ চেনেলটো আহিলে মানে ইগন'ৰ কৰি দিবা ব্লক কৰি দিবা কিন্তু বেলেগৰ চেনেলত গৈ বেলেগৰ প্লেটফৰ্মত গৈ ছ'চিয়েল মিডিয়াত গৈ তুমি এনেকৈ অভদ্ৰামী কৰিবলৈ তোমাক কোনে অধিকাৰ দিলে মোৰো কিছুমান মানুহৰ ভিডিঅ'জ চাই ভাল নালাগে সকলোৰে যে ভিডিঅ' ভাল লাগিবই লাগিব এইটো কথা নহয় মোৰো ভাল নালাগিলে মইতো সেইবোৰ গৈ পিনে বেয়াকৈ নকওঁগৈ মই ডাইৰেক্ট নাচাওঁ ভিডিঅ'টো মোৰ যদি ভাল নালাগে সেইবিলাক মই কি বেলেগে যাক মন যায় যি টি ক'ম নেকি কনষ্টিটিউশ্যনে তোমাক ৰাইট দিছে মানে এইটো নহয় যে তুমি আজে বাজে যাকে যি মন যায় তুমি বলকে থাকিবা হয়নে নহয় বেয়াকৈ কমেণ্ট লাগিলে তোমাৰ মনটো ছেটিছফাই হয় বুজি পাইছোঁ মই কিন্তু সেইবুলি তুমি যাকে তাকেতো কৈ দিব নোৱাৰা আৰু তুমি যে মোক নিজকে কৈছা যে মই আপোনাৰ ষ্টুডেণ্ট হয় আমিতো ইমান অভদ্ৰামী কৰিবলৈ তোমালোকক শিকোৱা নাছিলোঁ হয়নে আৰু নিজৰ ডাঙৰক নিজৰ টিচাৰক যদি তুমি ৰেচপেক্ট কৰিব নাজানা সন্মান কৰিব নাজানা তেতিয়াহ'লে মা দেউতাৰ লগত তুমি কেনেকুৱা আচৰণ কৰা চাগে কেনেকুৱা বিহেভিয়াৰ হয় চাগে তোমাৰ ইয়াৰ পৰাই বুজাই গৈছে কিমান নলেজ তুমি গেইন কৰিছা ইয়াৰ পৰা বুজি পাইছোঁ আৰু মই নলেজ অনলি বুকছৰ পৰা পোৱা নাযায় গম পাইছানে নলেজটো বুকছৰ পৰা পোৱা নলেজখিনি তোমাৰ হাফহে নলেজ আচল নলেজখিনি তোমাৰ বিহেভিয়াৰ তোমাৰ পাৰ্চনেলিটি তোমাৰ কেৰেক্টাৰ এইবোৰৰ পৰা মানে গম পোৱা যায় গম পাইছা তুমি লাগিলে যিমানো নলেজ গেইন নকৰা লাগিলে তোমাৰ যদি পাৰ্চনেলিটি তোমাৰ কেৰেক্টাৰ তোমাৰ বিহেভিয়াৰ যদি ভাল নাথাকে সব নলেজ তোমাৰ অথলে গ'ল তোমাক কোনোৱে ভাল নাপাব গম পাইছা বাকী মই এইবিলাক কথা কৈছোঁ কাৰণ তুমি মোক নিজৰ ষ্টুডেণ্ট বুলি কৈছা সেইকাৰণেহে ইমানখিনি কথা ক'লোঁ বাকী তোমাৰ ইচ্ছা তোমাৰ লাইফ তোমাৰ ৰুলছ ডেটছ ইট চ' তুমি কেনেকৈ নিজৰ লাইফটো চলাই নিয়া সেইটো তোমাৰ ওপৰত কথা যিহেতু তোমাক পঢ়াইছিলোঁ আপোনাৰে ষ্টুডেণ্ট হয় বুলি কৈছা সেইকাৰণে মই ইমানখিনি কথা ক'লোঁ এনেকৈ মানুহক গৈ মুখখন আছে বুলি মানুহে ভগৱানে আঙুলিকেইটা দিছে বুলি যি টি বস্তু টাইপ কৰি নিদিবা গম পাইছা মইতো কাকো ফ'ৰ্চ কৰা নাই মোৰ ভিডিঅ' চাবলৈ তোমাৰ ভাল লগা নাই তুমি নাচাবা ঠিক আছে এবাৰ ফাৰ্ষ্টবাৰ কৰিলা বুলি মই এনেকৈ অকল মুখেৰে কৈছোঁ ভিডিঅ'ৰ যোগেদি মই এইটো ভিডিঅ' ফেচবুক ইনষ্টা ইউটিউব চবতে দিম ভাল নালাগে নাচাবা কিন্তু মানুহক এনেকৈ কমেণ্ট নিদিবা কাৰণ ময়ো গৈ পিনে কাকো এনেকৈ বেয়াকৈ কমেণ্ট নিদিওঁ বা মই কাৰো বিষয়ে বেয়াকৈ কৈ ভিডিঅ' কেতিয়াও নবনাওঁ মোৰ ভালো নালাগে আগতে স্কুলত যদি মোৰ ষ্টুডেণ্ট বুলি কৈছা নিজকে মনত আছে চাগে মই তোমালোকক পানিছমেণ্ট তোমালোকক মই গালিও নিদিছিলোঁ কাৰণ মই নাভাবোঁ যে ষ্টুডেণ্ট এগৰাকীক মাৰি কাটি গালি পাৰি যে মানে পঢ়াব লাগে মই এনেকুৱা এজনী টিচাৰ যোনে মই ভাবোঁ যে ভালকৈ কৰিলে যদি বস্তুটো হৈ যায় এনেইনো কেলৈ হেৰি কৰিম নহয়নে গতিকে তোমালোকে যদি মোকে এনেকৈ ক'ব পাৰিছা তেতিয়াহ'লেতো ঘৰত কি কৰা বুজি পাইছোঁৱেই চ' ডেটছ অল ফৰ টুডে থেংক ইউ ছ' মাছ